নমস্কাৰ। জুবিন গাৰ্গৰ স্বাস্থ্যক লৈ উৎকণ্ঠিত সকলৰ বাবে ভাল খবৰ। ক্ৰমাৎ সুস্থ হৈ উঠিছে জুবিন গাৰ্গ। অনুৰাগ শইকীয়াৰ প্ৰজেক্ট বৰগীত অনুষ্ঠানত হঠাৎ অসুস্থ হৈ পৰিছিল জুবিন গাৰ্গ। স্নায়ুজনিত সমস্যাত ভোগাৰ কথা জানিব পৰা গৈছে। এতিয়া নেমকেয়াৰ হস্পিটেলত ICUত পৰ্যবেক্ষণৰ বাবে ৰখা হৈছে। হঠাৎ ঢলি পৰাৰ পাছত হস্পিটেলত জুবিন গাৰ্গক চাবলৈ অসংখ্য অনুৰাগীৰ সমন্বয় ঘটিছে। হস্পিটেলত উপস্থিত হয় মন্ত্ৰী নৱদলে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো উপস্থিত হয় আৰু আৰোগ্য কামনা কৰিছে। বৰ্তমান সময়লৈকে জানিব পৰা মতে সম্পূৰ্ণ সুস্থ অৱস্থাত আছে। কোনো ধৰণৰ শংকা নাই বুলি চিকিৎসকে জানিবলৈ দিছে। তেখেত সম্পূৰ্ণৰূপে সুস্থ হ'ব আশা কৰিছোঁ আমিও। ধন্যবাদ শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে।